নমস্কাৰ বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা পূজা বুলি আজি অকণমান ওলাই আহিলোঁ মোহন দাহঁতৰ ঘৰলৈ। আহি পাই ইয়াত দেখিছেনে খানা চলিয়ে আছে। মোৰ অকণমান পলম হ'ল, অকণমান দেৰি হ'ল মোৰ অহাৰ। ইয়াত দেখিছেনে বাৰু ৰাইজ, খোৱাৰ সময়তো শান্তি নাই, অলকানন্দ লাই আছে। ডিজুদাই বহনটো কৈ দিয়ক আৰু এবছৰমানৰ পিছত দিব। কেনেকুৱা হৈছে জনাবচোন। বনাই দিন দেখিছে নহয়, এয়া হৈছে আমাৰ মোহন দাহঁতৰ ভণ্টি। ফটো মানে মেইন আৰু এইবাৰ। এয়া ভণ্টি, ক'লোৱেই নহয় আপোনালোকক। দেখিছেনে ৰাইজ, খানা চলিয়ে আছে। ৰাতি হৈ গ'ল, খানা চলিয়ে আছে, ৰাইজো আহি আছে। এইবাৰ ৰাতিলৈ খানা খাই বৈ এইবাৰ অকণমান ফূৰ্তি কৰিবলৈ ল'লোঁ সকলোৱে। চাওকচোন কেনেকুৱা হৈছে জনাবলৈ কিন্তু নাপাহৰিব। বাই।
Thank you.